হাগ্ৰামা নাই, হাগ্ৰামা আৰু নাই। হাগ্ৰামা এটা জাদা মূৰ্খ মানুহ, তেওঁৰ দিন গুচি গ'ল, মদ খাই ৰাতিটো শুই থাকে, ক'ত যায় ক'ত নাযায়, শিলাৰ লগত কথা নাই, সি আৰু নাই। ইয়াৰ কথা আৰু আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ আৰু নানিব। ই এজন মানে মদ খাই পেলাই ঘৰত বহি থকা ব্যক্তি, বেয়া বেয়া কথা কৈ মুছলমানবিলাকক কৈছে। সিদিনাখন মৌলানা কোনোবা এজনক ক'লা, এই দাড়ি থাকিলে কি হ'বহে, দাড়ি জ্বলাই দিম বুলি কৈছে তেখেতে। আৰু কেমেৰা অফ কৰাৰ পিছত তেখেতে কৈছে, এইবাৰ যদি তুমি আৰু হাৰোৱা তোমাৰ দাড়ি জ্বলাই দিম বুলি তেখেতে কৈছে। কিন্তু সেইটো কেমেৰাত নাহিল, আমাৰ তাৰ সেইটো তথ্য আছে। সেইটো মানে আপোনালোকৰ মিডিয়াত নাহিল, কোনোবাই কাট কৰি পেলাই দি দিলে। আৰু আমি কি কৈছোঁ যে বড়ো বা কোনোবা জনগোষ্ঠীৰ যে মানুহসকলে যে জইন কৰিছে, তেখেতেও কি কৈছে, যদি হাৰে চেণ্ডেলৰ মালা পিন্ধাম। আজি ইমান মানে ননচেন্স আৰু ইমান মানে কমন চেন্স নোহোৱা মানুহজনকো আজি হাগ্ৰামা বুলি পৰিচয় দি থকাটো মিডিয়াবিলাকৰে বিৰাট ডাঙৰ ভুল বুলিও ভাবোঁ। অৱশ্যে আপোনালোকক ক'লে আৰু দায়ো লাগিব, একো বেছি ক'বও নোৱাৰোঁ। কিন্তু মই অন্তৰে ভাবোঁ, কিয় বা মানে হাগ্ৰামাক মানে আপোনালোকে উঠাই আনি পেলাই আমাৰ আগত দাঙি ধৰি থাকে, য'ত নেকি আমি পাহৰি যাব খুজিছোঁ। বিটিআৰৰ ৰাইজে পাহৰি যাব খুজিছে যে ইয়াত আৰু হাগ্ৰামা বুলি বস্তু নাছিলো, নাইও। কাৰণ অতীতটো মনত পৰিলে অলপ দুখ আহে, নাহে কি নাহে। এতিয়া মুছলমান ভাইবিলাককে যদি নৰসিংবাৰীৰ কথাটো বাৰ বাৰ কৈ থাকিব, লাফিগলৰ কথাটো যদি বাৰ বাৰ কৈ থাকিব, মনৰ আঘাতটো আহে না, দুখটো আহে না। তো সেই বস্তুবিলাক ওলাই থাকিব নালাগে, মই অনুৰোধ কৰিছোঁ। তেখেতে কৈছে যে হাৰিলে চেণ্ডেলৰ মালা পিন্ধাম। আৰু গণতন্ত্ৰ দেশত হাৰিবও পাৰে, হয় না নহয়? নিজৰ এক্সাৰচাইজ কৰিব, ফ্ৰীডম এটা এনজয় কৰিব, ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেট থাকিব। কোনোবাই 10জন মানুহ লৈ পেলাই প্ৰথমবাৰৰ কাৰণে দলটো গঠন কৰাৰ চেষ্টা কৰিব। বহুত ধৰণৰ ইয়াত এংগুল থাকে। গতিকে হাৰিলে চেণ্ডেল মালা পিন্ধিম বুলি কৈ মানুহক সমাজৰ আগত সেই ব্যক্তিবিলাকৰ কেনে এটা মনত পৰিছে। গতিকে তেনেদৰে বুৰ্বক মানুহ, ননচেন্স মানুহ, ইগৰে ভৰা মানুহ, এটা মানে ধুৰন্ধৰ ৰাক্ষসৰ দৰে মানুহটোৰ লগত আৰু কোনো এজন মানুহ থাকিব নালাগে। সেইটো আপোনালোকৰ মিডিয়া আকৌ মই এবাৰ কৈছোঁ। ধন্যবাদ।